সাধাৰণ মোৰ হাজবেণ্ডে পিয়ন চাকৰি এটা কৰিছিল, তাৰে অলপ মই পেঞ্চন পাওঁ, সেইখিনিতো মই চলিব নোৱাৰোঁ বাবা। সাধাৰণ মই স্কুলৰ কামটো কৰিছিলোঁ, তাৰ পৰা মোক উলিয়াই দিছে সিহঁতে। এনেকৈ মই কি কৰি চলিম কওকচোন বাবা। মই সেইখন স্কুলত মোৰ কোনো কমিটিত নাই, আৰু মই জানাত সেই স্কুলখন আচলতে আজি তেওঁ নুৰজাহান বিবি থকা প্ৰায় বোধহয় কিমান দিন হ'ল নাজানো, কিন্তু তাৰ কমিটি কিয় বা তেওঁক দিয়া হৈছিল বা হেৰি কৰা হৈছিল মই গম নাপাওঁ। কিন্তু আমাৰ এতিয়া নতুন কমিটি আহিছে, নতুন কমিটি অহাৰ পিছত আজি একমাহমান আগত আহিছে বোধহয় নতুন কমিটিখন, আৰু তেওঁলোকে চালি জাৰি চাই দেখিলে যে তেওঁ যিহেতু নুৰজাহান বিবিয়ে 15,000 টকা পাৰ মান্থ তেওঁক হেৰি পায়, পেঞ্চন পায় গিৰিয়েকৰ, আৰু সেইজন মানুহক যদি আমি তাতে আৰু ৰন্ধা বঢ়া হেৰি স্কুলত দিয়া হয়, সেইটো এটা দুখৰ কথা। গতিকে তেওঁলোকে চাই চিন্তি যিজন এতিয়া তিৰোতা দিছে, তেওঁৰ গিৰিয়েক নাই, তেওঁৰ এজন বাচ্চা আছে, গতিকে তেওঁ খুজি মাগি খাৱা তিৰোতা এজনী, গতিকে সেইজনী তিৰোতা একদম স্কুলৰ গাতে লাগি আছে। মই ভাবোঁ এইটো খুব ভাল কাম কৰিছে, গতিকে সেইটো এটা উপযুক্ত মহিলাই পাওঁ বুলি পেলাই মই ভাবিছোঁ। মোক চলাটো এটা কোনোবা ৰাস্তা লাগিব, মই কি কৰি চলিম? মোৰ থাইৰয়ড আছে, চুগাৰ আছে, মই ডক্টৰ তাতে ওলাই যাব গ'লে এখন গাড়ী নাপাওঁ, ৰিক্সা নাপাওঁ, কাৰণ মোক লৈ গ'লি সিহঁতে তাৰমানে জৰিমনা ভৰিব লাগে, জৰিমনা ভৰিব লাগে। গতিকে মোৰ টকা আহিলে মই কি দিম? তেওঁলোকৰ টকা গ'লে তেওঁলোকেতো হেৰি দিব পাৰিব, সিহঁতে টকা পইচা বহুত থকা মানুহ, সিহঁতে টকা পইচা দিব, মোৰ টকা আহিলে একো নাপাব। গতিকে মোৰ টকা কিয় আহিব বাবা? ৰিক্সাখন লৈ পেলাই বা গাড়ী এখন লৈ পেলাই আহি পেলাই যদি সিহঁতে হেৰিয়ে ভৰিব লাগে, পইচায়ে ভৰিব লাগে, মোক কিয় আহিব? আপোনাক ৰাজহুৱাভাৱে বেলেগ আলাগ কৰিছে নেকি? মোক ৰাজহুৱাভাৱে বহুত শাস্তি দিছে, মোক আলাগ কৰি থৈছে। মই কোনো ওচৰ চুবুৰীয়া দোকান এখনক যাব নোৱাৰোঁ, মই কোনো এটা মানুহক মাতিব নোৱাৰোঁ, মোক ইমানে শাস্তি দিছোঁ বাবা। এইটো এটা সম্পূৰ্ণ মিছা কথা। আমাৰ আজি 10 বছৰমানৰ পৰাই 2-4 ঘৰ তেনেকুৱা ৰাইজৰ ফালৰ পৰাই মানে ফালৰি কাটি আছে। তেনে ধৰক আমাৰ এখন বৃহৎ সমাজ এখন আছে, আমি প্ৰায় 560 ঘৰমান আমি ফেমিলি আছোঁ ইয়াত। গতিকে আমাৰ এই 560 ঘৰৰ আমাৰ আপোনালোকে জানে এতিয়া দৰগাহ শ্বৰীফ এখন আছে, উৰুচ এটা হয়, আৰু তাত আপোনাৰ প্ৰায় এমাহ জুৰি আমি তাত মানে কাম কাজ কৰিব লাগে, প্ৰস্তুতি চলাব লাগে, কাৰণ তাত 14-15 হাজাৰ মানুহ হয় উৰুচত। গতিকে আমাৰ তাতে যথেষ্ট সমাজে তাত লাগি মেলি কাম কৰে। সেইবিলাকত আমাৰ প্ৰায় এই 4-5 ঘৰমান যি সমাজৰ বাহিৰত আছে, তেওঁলোকে আমাৰ সমাজৰ লগত কোনো যোগাযোগ নাথাকে, আমাৰ সমাজৰ লগত জড়িত নাথাকে। ঠিক তেনেকৈ আমাৰ কবৰস্থানবিলাক আমাৰ বছৰত 2-3 বাৰ চাফা চুফা কৰোঁ। মছজিদ 3টামান আছে, মানে সেইবিলাকত আমাৰ চাফা চুফা কৰি থাকিব লাগে, বা সমাজত আমাৰ দনেট বা বৰঙণি তেনেকুৱা আমাৰ উঠাব লাগে। সেইবিলাকত আজি আমাৰ যি 4-5 ঘৰমান গিৰি সমাজৰ পৰা বাহিৰত আছে, তেওঁলোকে আমাক সহায় সহযোগিতা নকৰাৰ কাৰণে আমাৰ সমাজে কোনো তেনেকৈ আঘৰীয়া কৰা নাই। আমাৰ কথা হ'ল কি, সমাজৰ লগত আমাৰ জড়িত নাথাকাত আমাৰ ৰাইজহুৱা বিচাৰ টিচাৰ হয়, এই বিচাৰবিলাকত আমাৰ তেনেকুৱা হয় যে এওঁলোকে যেতিয়া আমাৰ জড়িত নাই, গতিকে তেওঁলোকৰো আমি কোনো কাম কাজত আমি সমাজে জড়িত নহওঁ, এইটো কথা কয়। আজি আপোনালোকে খবৰ ল'ব, আজি 15 দিন আগত মোৰ এটা নিজা ভাগিন, মোৰ ভনী এজনৰ আমাৰ গাঁৱৰে বিয়া হৈছিলে। বিয়া হ'লে তেওঁ তাৰমানে আমাৰ সমাজত তেনেকৈ কোনো কাম কাজত আমাৰ সহায় সহযোগিতা কৰা নাছিল, বা দান বৰঙণি তেনেকৈ আমাৰ সমাজত নাছিল। নাথাকাৰ কাৰণে তেওঁৰ বিয়াখনো ৰাইজে ক'লে যে আমাৰ লগত যেতিয়া নাই, তেওঁৰ বিয়াটো আমি নাই। গতিকে ৰাইজ যেতিয়া যোৱা নাই, ময়ো যোৱা নাই। আপোনাক খবৰ ল'ব পাৰে আজি 15 দিন আগত। কাৰণটো কি, মোৰ ল'ৰা এটা সিহঁতৰ চিৰাজালিৰ দোকানত কণ্টেল ৰেচনৰ দোকানত আছিল। দোকানত থাকোঁতে তাৰমানে এই কিবা কি হেৰিত লাগি পেলাই ল'ৰাটোক মোৰ ঘৰৰ পৰা লৈ যাই পেলাই সিহঁতৰ ঘৰতে চিৰাজালিৰ ঘৰত মাছ মজিয়াত মাৰি পেলাই থৈ দিছিল। সিহঁতৰ কাৰণে তাৰমানে 3জন মানুহে হেৰি খালে, চন্দনা বেগমে, ইমাম আলী, আনোৱাৰ আলী, সিহঁতে তাৰমানে জেল খাই পেলাই অহাৰ পিছতে মোক এনেকুৱা শাস্তি দিছিল। তাৰমানে মোক একঘৰীয়া কৰি থৈ দিছিল, মই কাৰো ঘৰত যাব নোৱাৰোঁ, কাকো মাতিব নোৱাৰোঁ, এইকাৰণে মোক এই দুৰ্দশা কৰিছিল। চিৰাজালিৰ ভাগিনা সেইটো, চন্দনা বেগম চিৰাজালিৰ ভাগিনা, নিজা ভাগিনা। গতিকে চাওক আপোনালোকে, যদি ভাগিনটোৰ লগত ইমান মৰম লাগিছে, মোৰ 21 বছৰৰ ল'ৰাটোক যদি মাৰি পেলাইছে, মোৰ ল'ৰাটোৰ লগত মোৰ কিয় মৰম লগা নাই? কিয় চিৰাজালি কিয় একাষাৰ মাত মাতিব নোৱাৰিলা, বা ভাগিনাকক কিয় অলপমান ৰখিব নোৱাৰিলা? আপোনালোকে ভাবি চাওক, আপোনালোকে হেৰি কৰি পেলাই চাওকচোন, আপোনালোকে কি মোক হেৰি কৰে। মই শুনিছোঁ, প্ৰথমে আপোনালোকৰ চেনেল কেইটাক মই মানে বহুত ধন্যবাদ থাকিল। মই শুনিছোঁহে, মই এতিয়ালৈ দেখা নাই, অৱশ্যে চোৱা নাই।
তেনেকুৱাকৈ টিভি। আচ্ছা, কথা হ'ল কি, আজি 2 বছৰমান আগত মোৰ দোকানত কাম কৰা ল'ৰা এটাই মানে ছুইচাইড কৰিছিলে। তেওঁ সেই ল'ৰাটোৰ যিজন কালি অভিযোগকাৰী আছিলে তেওঁ হ'ল যায় তেওঁ সেই ল'ৰাটোৰ মামীয়েক। গতিকে এই ল'ৰাটো আচলতে ছুইচাইড কৰাৰ পিছত মই আইনৰ কথাটো বিশেষকৈ মই ক'ব খোজা নাই, তথাপিতো মই অলপ মুঠ কৰি কৈছোঁ। ছুইচাইড কৰাৰ কাৰণটো আছিলে তেওঁ সেই ল'ৰাটোৱে সেই মামীয়েক হাততে টকা পইচা পায় আৰু সেই টকা পইচা আনিব যাওঁতে সেই মামীয়েক দুজন আছে, দুজনে মাৰধৰ কৰিছে। তাৰ যিটো বুঢ়ীমাক হ'ব সেই বুঢ়ীমাকটোৱে তেওঁক মানে সেই মৃত্যু হোৱা ল'ৰাটোক মানে বিষ খাই মৰিব দিছিলে, ওলাই যাব দিছিলে, তেনেকৈ ঘৰৰ পৰা ওলাই দিছিলে। আৰু যি দুটা ল'ৰাই তেওঁক তাকে লৈ গৈছিলে যে মানে হেৰি কৰাৰ কাৰণে সিয়াক লগত লৈ, সেই দুটা ল'ৰাই আৰু সিয়াক লৈ আহিলে। অহাৰ পিছত সি ৰাতি মানে শুই থকা অৱস্থাত মোৰ দোকানত থকাৰ কাৰণে মোৰ কেম্পাছৰ ভিতৰত ৰুম এটাত থাকে, সি ভাত তাত খাই আহি প্ৰায় থাকে আৰু কেতিয়াবা সিহঁতৰ ঘৰতো থাকে। গতিকে সি তাৰপিছত ছুইচাইড কৰিলে। কৰাৰ পিছত সিহঁতক মই মাতি আনিলোঁ, দেখুৱালোঁ। তাৰপিছত সিহঁতক ক'লোঁ যে পুলিচক জনাওক। সিহঁতে পুলিচক জনালে। ঠিক তাৰপিছত সিহঁতে কেছ এটা দি দিলে। মানে মোৰ ভাগিন ছোৱালী এটা আছিল, মানে ভাগিন ছোৱালীটোৰ ওপৰত এইকাৰণে দিছে যে সিহঁতে তাৰ যিকেইটা মানে ভাগি গোষ্ঠীৰ বৈনীয়েক-চৈনীয়েকগিলা আহি আমাক ঘৰত মানে অলপ বেয়া ব্যৱহাৰ কৰি গালি পাৰছিলে। তেতিয়া আমাৰ ভাগিন ছোৱালীটো মানে তেওঁলোকক উত্তৰটো দিছে, অলপ বেয়াকৈ দিছে নিশ্চয়। তো বেয়াকৈ উত্তৰ দিছে আৰু যি দুটা ল'ৰাই আনিছিলে সেই 3জনৰ ওপৰত মানে তেওঁলোকে কেছ এটা দিলে। তো সেইটো মই আইনৰ কথা, এতিয়া মহামান্য আদালতত চলি আছে, সেইটো আইনে কি কৰে আইনৰ কথা সেইটো। গতিকে আমি যদি দোষী হওঁ নিশ্চয় ভগৱানে চাব বা আল্লাই চাব, আৰু দোষী নহওঁ যদি নিশ্চয় আমি এইটো কথাত আমি ইমান হেৰি কৰা নাই। কাৰণ যিহেতু ৰিপৰ্টটো ছুইচাইড ৰিপৰ্ট আহিছে, গতিকে তেওঁলোকে তাত পষ্টমৰ্টম ছুইচাইড ৰিপৰ্ট এটা আহিছে। গতিকে ছুইচাইড ৰিপৰ্ট পুলিচৰ ভেৰিফিকেশ্যন কৰিছে। গতিকে এইবিলাক সম্পূৰ্ণ আইনৰ প্ৰক্ৰিয়া তাত চলি আছে। মোৰ চলি মাৰি পেলাইছে। আজি চলি থকা হ'লে মই আচলতে সেইটো মোৰ নিজৰ ল'ৰা নহয়, মোৰ নাতি ল'ৰা। কিন্তু কেঁচুৱাৰ পৰা ইয়াতে জন্ম, মই ইয়াতে ৰাখিছোঁ। গোটেই স্কুলে কাগজে পত্ৰ চব আমাৰে, চবখিনি ৰেচনত চাউল মোৰ বাবাটো ঢুকাবাৰ পৰা এনেকৈ অলপ দিছি। তাৰপিছতে মানে ইমাম আলিয়ে কয় দোকানখনত গ'লে, চাউল নাই এতিয়া, পিছত আহিবি, চাউল নাইকিয়া শেষ হৈছে আৰু গেলি তাৰমানে নৰাই দিবা। এনেকৈ খেদনতে মই চাউলকেইটাও নাপাওঁ, সময় মূৰত চাউলকেইটাও খাব নাপাওঁ। মই বিনামূলীয়া চাউল, তাকো মই খাব। যোৱা মাহতো কিবা কৰিছে, যোৱা মাহত নাই। এইটোতো আপোনালোকে চাওক, এতিয়া আপোনালোকৰ আমাৰ যিজন দোকানত থাকে এই দোকানীটো আপোনালোকে সুধিব, মোৰ লগতে সুধি ল'ব। এইটো সম্পূৰ্ণ মিছা কথা। আপোনালোকে জানে আজিকালি অনলাইন দিন, অনলাইনৰ যুগ। গতিকে আপোনালোকে কাৰ্ড নম্বৰটো লৈ আপোনালোকে অনলাইনত মাৰি দিলে আপোনালোকে গম পাব যে চাউল নেই নে। নেক্সট মাহতো নিছে, প্ৰত্যেক মাহতেই নিছে। আৰু আজি তেওঁৰ যিটো মাক মানে জব্বৰৰ মাক, তেওঁ আজি পেঞ্চন পায় 15,000কৈ। তেওঁৰ মানে গিৰিয়েকে সচিবালয়ত কাম কৰিছিলে আৰু সচিবালয়ত কাম কৰি তেওঁ ঢুকোৱাৰ পিছত তেওঁ আজি 15,000 পেঞ্চন পায়। গতিকে তেওঁ আমাৰ তাতে চাউল পায় আৰু তেওঁ চাউল নি আছে। গতিকে আপোনালোকে এইটো আপোনালোকে ভেৰিফিকেশ্যন কৰক। চিৰাজৰ গোটাই গাঁৱৰ মানুহে চিৰাজৰ কথা মতে চলে, চিৰাজ আলিৰ কথা মতে চলে। চিৰাজৰ কাম হুকুমে সকলো কাম হয়। মানে তেখেতৰ আপোনালোকে দেখিছে মোৰ লগত আমাৰ সম্পাদক দুজন আছে। ইয়াত মইনুদ্দিন শামছুদ্দিন উপসভাপতি আছে, আমাৰ সুভাষ আলী আছে, আইনুল আলী আছে, আমাৰ হাসমত আলী উপদেষ্টা আছে। গোটেইবিলাক আমাৰ বিষয়ববী ইয়াত আছে। গতিকে আমাৰ এখন বিৰাট ডাঙৰ সমাজ এখন। গতিকে তাত আমাৰ 40জনীয়া কমিটি আছে। গতিকে আমি এই বস্তুটো যদি মোৰ ছাত্ৰ ছাত্ৰী হ'লহেঁতেন, তেনেহ'লেতো মই ভাবিলোঁ হয় যে মই এটা মানে বিৰাট ভাল মানুহ। মই নিজকে গৌৰৱ কৰিলোঁ, কাৰণ ভাল মানুহ কাৰণে সমাজে মানে মোৰ কথাটো মানিব। হয়, মই বহুত মানে হেৰি কৰিছোঁ, আপোনালোকক মিনতি কৰিছোঁ, কাবতি কৰিছোঁ আপোনালোকে যাতে মোক এইখিনি সহায় সহযোগিতা দিয়ে। আৰু এতিয়া নিউজ বজাৰ লগতে বা সিহঁতে আৰু কি ভাবিছে সিহঁতৰ নাজানো। সেইটো আপোনালোকে চাব, অলপ চিন্তা কৰি পেলাই মোৰ কাৰণে। এই স্কুলখনত মই উমলি ধুমলি থাকিছিলোঁ ল'ৰা ছোৱালীগিলাৰ লগত।
তাৰ পৰা মোক বঞ্চিত কৰিছে। মই কি দুখত উলিয়াই দিলা? মই কি অপৰাধ কৰিছিলোঁ? না মই কিবা ডাঙৰ অপৰাধ কৰিছোঁ নেকি? ৰাইজৰ পেৰে মই ঘূৰা হৈ থাকিবা, স্কুলখনৰ পেৰে মোক উলিয়াই দিলা, মই ডাঙৰ ল'ৰাটোক উলিয়াই দিলা, মই সৰু ল'ৰাটোৰ দোকান এখন সাধাৰণ দোকান আছিল, দোকানত কোনো মানুহ নাযায়, সেইকাৰণে মই আজি এই ভুক্তভোগী চলি আছোঁ। এই চাওক, মোৰ কোনো এটা অৰুণোদয় আঁচনিও এটা নাপাওঁ, মোৰ চৰকাৰী এটা কোনো আঁচনিয়ে পোৱা নাইকা, না ঘৰ এটা পাইছোঁ, না মই এটা লেট্ৰিন বাথৰুমে পাইছোঁ, মোৰ একো নাই, মোৰ একো সাহায্যই নাইকা। মই এনেই মই মানে এসাঁজ খাইছোঁ, এসাঁজ লঘন এনেকৈ চলি আছোঁ। উপায় গতি নোহোৱা হৈছে, মই মানে কোনোফালে ৰাস্তা নাপাওঁ চলাৰ কাৰণে। এতিয়া আপোনালোকে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক, নহ'লে মই মানে বাচি থাকিব ৰাস্তাই নাইকা। মই কি হিচাপত মই বাচি থাকিম? আজি মোৰ দুখ লাগিছে যে আজি আমাৰ যিখিনি হেৰি আপোনাৰ ছ'চিয়েল মিডিয়াত হওক বা আপোনাৰ টিভিত বাজিছে, গতিকে তেওঁলোকে একপক্ষীয়ভাৱে বজাইছে। কাৰণ এটা অভিযোগ দিছে, অভিযোগ দিলে তেওঁলোকে অভিযোগকাৰীকো তেওঁলোকে সুধিব লাগিছিল। গতিকে মোৰ খুব দুখ লাগিছে যে অন্ততঃ এই অঞ্চলটোত আজি আপোনালোকে জানে যে আজি এখন মই হাইস্কুল 18 বছৰে চলাই আছোঁ, তাত 500 ল'ৰা ছোৱালী মই বিনা পইচাত আজি মেট্ৰিক পাছ কৰাই পেলাই ওলাই দিছোঁ। আজি মই কিমান কষ্ট কৰি আজি ভেঞ্চাৰ স্কুল এখন চলাই আছোঁ। আজি তাৰে শিক্ষক 2-3জন আজি শিক্ষক আমাৰ স্কুলত পঢ়ি যোৱা, আজি তাত আমাৰ হৃদয় ঠাকুৰীয়া, আপোনাৰ আমাৰ এজন আৰু 2জনমান আছে, মই নাম তেনেকৈ নাজানো, গতিকে তেওঁলোকে আজি তাত শিক্ষকতা কৰি আছে মোৰ স্কুলত পঢ়া ল'ৰা আজি। গতিকে আজি মোৰ কাৰণে মোৰ বিৰাট ভাল লাগে এই কথাটো। আজি আপোনালোকে জানে দক্ষিণ কামৰূপত মোৰ কিমান অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত। আজি মোৰ ধৰক আজি সকলোতে মই আজি জড়িত হৈ আপোনালোকৰ লগত মিলি আছোঁ। আজি বা মোৰ যিখিনি অৱদান আছে, মই যিমানখিনি পাৰোঁ মই অন্ততঃ ৰাইজৰ লগত মিলি জুলি চলি আছোঁ।